অ' গাইজ ভাল না চবৰে খবৰ চবৰ মানে কথাটো হৈছে কি বুলি ক'ম এতিয়া মানে ভাষা নাই। ঘৰত থাকি থাকি আমনি লাগছে মানে কামটোত যি সোমোৱা বুলি কৈছিলোঁ এয়াৰপৰ্টৰ কামটোত মানে তাতে পাছৰ প্ৰব্লেম হৈছে আমাৰ যিগিলা পুৰণা পাছ আছিল পাছগিলা এক্সপায়াৰ হৈছে। তো এতিয়া মানে নতুন পাছ ইলেকশ্যনৰ কাৰণে বা কিবা বহুত প্ৰব্লেম চলি আছে বুলি কৈছে, সিহঁতৰ কাৰণে পাছ অহা নাই। এতিয়া ঘৰত বহি বহি অশান্তি লাগছে, তো সেইকাৰণে আজি আছোঁ এটা ভাড়া মাৰবাক লাগি এই শুৱালকুছি গৈছোঁ। মানে কি কৰিব গাইছ, আমি কুফিয়া নে আমাৰ কামগিলাই কুফিয়া ধৰবাই পাৰা নাই। আমি কুফিয়া হব য'তেই যাওঁ তাতেই শনি লাগে, কি বেয়া হৈছে জীৱনত ধৰবাই পাৰা নাই। মানে কি বুলি ক'ম, ইয়াৰ আগতো মানে গাইছ আপোনালোকক কোৱা নাই, ইয়াৰ আগতো মই একবাৰ মানে এয়াৰপৰ্টৰ কাম এটাত গৈছিলোঁ, কনষ্ট্ৰাকশ্যনৰ কামত গৈছিলোঁ। যেতিয়া মানে সেইখন এয়াৰপৰ্টতে নতুন এয়াৰপৰ্টখনতে যেতিয়া বনাই আছিল ঠিকাদাৰৰ আণ্ডাৰত গৈছিলোঁ। 6 দিন আমি কাম কৰিছোঁ, তাৰে 6 দিন মানে 6 দিন গৈছোঁ, 7 দিন কাম কৰিছোঁ, 2 দিন ফ্ৰী আহিছোঁ। প্ৰব্লেম মানে একদিন সিহঁতৰ ফালৰ পৰা প্ৰব্লেম হৈছে আৰু একদিন আমাৰ লগত কাজিয়া লাগছে, আমি গুচি আহিছোঁ। তো সিদিনাখনাই সেনেকৈ কাজিয়া লাগি সেনেকৈ সেইটোও বাদ দিলোঁ, কাৰণ সেনেকৈ সদায় সদায় ফিৰি আহি থাকিব নোৱাৰি, কাৰণ আমাৰ তেলৰ খৰচা আছে। তো কথাটো হ'ল নাই এতিয়া মানে বস্তুগিলা য'তেই যাওঁ বা য'তেই যি কৰোঁ তাতেই কুফিয়া লাগে। আমি কুফিয়া না, আমি য'ত সোমাওঁ সেই কামটোৱে কুফিয়া ধৰবই পৰা নাই। আমি কুফিয়া নহয় গাইছ, কাৰণ কিয় আমি কুফিয়া নহয়, আমাৰ লগৰ গোটাই মাখাইতো বহি আছে। তো মানে কি বুলি ক'ম এতিয়া, ভাষা নহয় মোৰ ক'বাক লাগি দে আৰু।